हेलो नमस्कार वेलकम बैक माय यूट्यूब चैनल विकास भाई। तो आज तो अपना मैं देखाम सौ टेंकी ताते माने अपना पानी स्टक कर थोआ है। तो इते पानीबूर स्टक करे ताते माने पानी जी फायरिंगर पानी है। भविष्य बाई चान्स क्या कारण जो बिल्डिंग जुई लगे तो जुई लगार लगे पारे तो इते माने फायरिंगर कारण टेंकी पानी स्टक करे तो इडालेदी खुली दिए जिते जुई लगे तो इडालेदी पानी तो एना गई 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 एने चौके रूमे रूमे गुसि जा ताते देखा आसो केनेকৈ रूमे रूमे सोमाय जाए। तो अपनी घरखनतो करिब पारिब आपनालोक घर जदि करिब बिचारे तेनेकुवा माने आमार जेनेके कारेन्टर वायरिंग करूँ आपनालोके तेनेকৈ माने इयारे माने आपनार फायारर माने अग्निर माने आपनालोके हेरि करिब पारे। हठाৎ केতিয়া पानी बिचारि नापाय जुई लागिले तो एटु सिस्टेम কৰি থলে ভাল পটককে কি হয় ক'ব নোৱাৰি। আপোনালোকে বহুতে ভাবে এইবিলাক কিয় কৰি থয় এনেকা বক্সৰ নিচিনাকে ধৰে ধুনীয়াকৈ আপোনালোকক দেখাই আছোঁ কেনেকৈ ৰুমে ৰুমে পাইপবিলাক গৈছে। তো মই ইয়াতে ইলেক্ট্ৰিকৰ কাম কৰি আছোঁ। তো আগৰ ভিডিঅ'ত দেখাইছোঁ ইয়াতে বিভাগ জীৱন চব হ'ব। ইয়াতে আপোনাৰ টকা পইচা থাকিলে ইয়াতে বুক কৰিব পাৰিব। এইটো 4 ষ্টাৰ হোটেল হৈ আছে, এইটো বেহাৰবাৰী গুৱাহাটী। তো বলক এতিয়া আমি আগৰ ফালে আমি যাত্ৰাটো আৰম্ভ কৰোঁ আৰু যিবিলাক চাব আমি আগৰ ভিডিঅ'টোকে চালে হ'ল। বলক দেৰি নকৰে আমি এতিয়া আগৰ ফালে যাওঁ। তো এইবোৰ চাওক কেনেকৈ ৰুমে ৰুমে এনেকা সোমাই গৈছে। তো পাইপৰ সহায়ত এইবিলাক এনেকা পানী যাব আৰু এইটোৰ সহায়ত আমি যেনেকৈ ৱাৰিং কৰোঁ তো সময়ৰ আগত চব মানে ৰেডি কৰি থ'বলৈ সময়ত যেনেকৈ মই আপোনালোকক এটা উদাহৰণ দিছোঁ। সময়ত যেনেকৈ বিয়া পাতিবৰ সময়ত যেনেকৈ ছোৱালী বিচাৰি নাপায় আগত মানে ফিক্স কৰি থ'ব লাগে গাৰ্লফ্ৰেণ্ডৰ দৰে। তো এই এনেকুৱা জুই লাগিলে আপোনালোকে পানী বিচাৰি নাপাব। সেইকাৰণে আগৰ পৰা এনেকুৱা ৱাৰিং কৰি থওক যাতে সময়ত পানী বিচাৰি পায়। সেইকাৰণে আগৰ পৰা গাৰ্লফ্ৰেণ্ড চাৰ্লফ্ৰেণ্ডো ঠিক কৰি ৰাখক যাতে বিয়াৰ সময়ত আৰু টেনশ্যন নহয় আৰু গম পাইছেনে। অলপ ধেমালি কৰিছোঁ দেই, বেয়া চাই নাপাব। এইবিলাক চাওক আমি এইবিলাক ৱাৰিং কৰিম, চব ইলেক্ট্ৰিকৰ কাম কৰিম ইয়াত। তো খুব মই জীৱনত সকলো সুখী থাকক মই এইটো বিচাৰোঁ গম পাইছেনে। তো আপোনালোকে ছেফটি লওক। এইবিলাক চাওক কি ধুনীয়াকৈ এইবিলাক ইয়াতেও পাইপ লগাই দিব, ইফালেও খুলি দিব, এনেকৈ ঘূৰাই দিব, এইবিলাক ঘূৰাই দি কিনে ইফালেও পানী ওলাইব। তো মানে খুব এটা ধুনীয়া ছিষ্টেম এইটো, মোক খুব ভাল লাগিছে এইটো। মই প্ৰথম পাইছোঁ এনেকৈ। আৰু এইবিলাক চাওক এইবিলাক মই আগতে ভাবিছিলোঁ এইবিলাক মোৰ ফুলৰ দৰে কি ওলাই থাকে মাথাবিলাক এনেকৈ কি এতিয়াহে গম পালে এইবিলাকেদি চাগে পানী আহিব। পানী এনেকৈ চাৰিওপিনে এনেকুৱা মানে চিটিকি মানে পৰিব, জুই পৰিব। এইফালে চাওক ৰুমে ৰুমে কেনেকৈ দিয়া হৈছে এইবোৰ চাইছেনে। তো এইবিলাক চাওক এইবিলাকেদি পানী ওলাই আহিব যেতিয়া আপোনাৰ মানে ফায়াৰ হ'ব। তো এইবিলাকেদি অট'মেটিকলি কিবা থাকে, অট'মেটিকলি এইবিলাকেদি ওলাই আহে এনেকৈ। তো পিছত মই সম্পূৰ্ণ শেষত দেখাব পাৰিম কিহৰ সহায়ত এনেকৈ আহে। তো এইবিলাক মানে সম্পূৰ্ণ আপোনালোকে ঘৰত কৰিব বিচাৰে যদি পাৰে আপোনালোকে কৰিবৰ কাৰণে। তো আপোনালোকৰ ঘৰটো ছেফটি হৈ থাকিল কাৰণ চাওক পানীটো চবে লগত লৈ নাথাকে। যেতিয়া জুই লাগে পানীৰ কাৰণে বিৰাট মানে হাহাকাৰ লাগে ঘৰে বিল্ডিং এটা বনালে কিবা এটা বনালে। তো আপোনালোকে দুটালাই বিল্ডিং বনাই তিনিটালাই বনায়। তো আপোনালোকে আপোনালোকৰ ঘৰত ধুনীয়াকৈ এনেকৈ ৱাৰিংটো সৰুকৈ কৰি ল'ব পাৰে। ডাঙৰ হিচাপে ডাঙৰকৈ কৰি সৰুকৈ এটা টেংকি বনাব, যেতিয়া জুই লাগে পটককৈ যাতে তাৰ পৰা আপোনালোকে পানীটো মাৰি দিব পাৰে। তো এইটো চিষ্টেম কৰিব পাৰে আপোনালোকে। তো বলক আৰু এইবিলাক চাওক ইয়াতে মানে এইবিলাকত মানে খুলি দিব, এইবিলাকতো পাইপ লগাই দিব যেতিয়া ফায়াৰিং হ'ব। তো এইবিলাকৰ পৰাও কম্বাইন কৰি লৈ যাব পাৰিব ইয়াৰ পৰাও। আৰু ৰূপক দাহঁতে এই আগতে যিবিলাক মানে ডিছপ্লেৰ কাৰণে যে বাহিৰৰ পৰা দেখাব বা ৰাস্তাৰ পৰা দেখাব বিল্ডিংটো, এইবিলাক মানে লাইট লগাব, এইবিলাকত লাইট হ'ব। তো ইয়াতে ডিবি বক্সটো হ'ব। তো এইটো ভিডিঅ' আগত দিছোঁ মই, আপোনালোকে চাব পাৰে ধুনীয়াকৈ। সেয়ে শৰ্মাদাও কাম কৰি আছে ইফালে, এইটো আমাৰ বিক্ৰম ছাৰ কৰি আছে কাম এতিয়াও। তো ইফালে আহক আপোনালোকক মই দেখাই আছোঁ ধুনীয়াকৈ। তো বহুতে আপোনালোকে ভাবে এইবিলাক বস্তুটো কিয় এনেকৈ ইয়াতে থৈ দিয়ে। তো এইবিলাক কিয় থৈ দিয়ে আপোনালোকে গমে পালে। এইবিলাক পানী যদি আপোনাৰ যেতিয়া মানে ফায়াৰিং হ'ব ঘৰত হওক, ইয়াতে বিল্ডিং ডাঙৰ বিল্ডিং মানে কৰিছে আপোনাৰ ঘৰতো কৰক এনেকুৱা এইটো পাইপ লগাই দিব। যেতিয়া পাইপ আছে এইবিলাক পাইপ ইয়াতে ফিটিং কৰা আছে। তো ইয়াতে লগাই কিনে ধুনীয়াকৈ আপোনালোকক মানে য'ত জুই লাগিব তাতে পানী মাৰিব। তো নিশ্চয় আশা কৰোঁ গম পালে আপোনালোকে। যদি ভাল লাগে বিকাশ ভাইক ছাপোৰ্ট কৰিব, এনেকুৱা নতুন নতুন ভিডিঅ' আহিলে ভিডিঅ' নাপাওঁ বিচাৰি। তো যিটো পাওঁ সেইটো দি থাকোঁ। তো আজিৰ কাৰণে ইয়াতে এৰিলোঁ। জয়।